নিশ্চয় হাগ্ৰামা মহিলাৰী তেওঁ প্ৰস্তুত হৈ আছে নেকি ভিতৰত যে পিপিএল দলত যোগদান কৰিবৰ কাৰণে সরকার আমার আহি আছো মই আরটিআই করে পেলাই ফেরেঙ্গাক এই বিটিসি পুরা আউট করিম জনগণ 2025 মাইথাইनि जिथुनाखि इलेक्शन एमसीएलए इलेक्शन नङा होमबा एमसीएलए इलेक्शनाव जोंहा हाग्रामा महिलारियाबो यूपीपीएल हान्जायाव जगदान जासिगोन नामा नैबे बाथ्राखौ फोरमायदों यूपीपीएलनि सन्जय सरगियारि एमसीएलए बिथाङा दा माबोरैहाय बेफोरबायदि जाथावना अर्थात जामारगोन नामा थारैनो बिथाङाबो हाग्रामा महिलारि बिथाङाबो गावसिनि थाखानाय बिपिएफ हान्जाखौ फोजोबस्रांनानै यूपीपीएलआव ज' जाहैजोबमारसिगोन नामा अर्थात जगदान लाहैमारसिगोन नामा बेखौ गोबां साननो गोनां बाथ्रा बेजों लोगोसे जोंहा हाग्रामा महिलारि बिथाङा जिथुनाखि पीएम रन्जित बसुमतारी बिथांखौ 2025 नि इलेक्शन जोबखांनायनि उनाव अर्थात बीपीएफआ सरकाराव फैखांनायनि उनाव पीएम रन्जित बसुमतारी बिथांखौ बीटीसीनिफ्राय बाहेर खालामहरगोन होननानै गुवारै फोरमायना होदों आरो लोगोसे गोबांथार बिदिनो खोथा बुंदों नोंथाङा जाहाथे दिनै भिडिअखौ फुल जोबजासिम नायोब्ला निश्चय बुजिनानै लानो हागोन दा दङ आङो तेजपुर फारसे आवगायगासिनो दङ एक्सुवेलि दा आङो माखासे गोनां खामानिनि थाखाय थांगासिनो दङ नोंथांमोना निश्चय उनाव बुजिनानै लानो हागोन आं मानि खारनाव जे बबे फारसेथिं आवगायगासिनो दङ अब्ला नोंथांमोनखौ आं डिरेक्ट खालामजासे सिगाङाव होनाय भिडिअ गेमनि सायाव फुल भिडिअखौ होनानै होनोसै नोंथांमोना जोबजासिम नायनानै सोर मा बुजिनानै लानो हाखो निश्चय कमेन्ट सेक्सनाव फोरमायहरबानो जाबाय এই 4টা বছৰত আমাৰ ইউপিপিএল চৰকাৰ আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে আৰু এই চৰকাৰ যি কাম কাজৰ ক্ষেত্ৰত বিশেষ কৰি খুব ভাৰতৰ আৰু আমাৰ অসমৰ আৰু ৰিজনেল যিসকল নেকি খুব মানে এক্সপিৰিয়েঞ্চ পলিটিচিয়ানসকলে তেওঁলোকে চাই আছে যে সঁচা অৰ্থত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কাম কৰিছে আৰু কি কাম কৰা নাই তো আজি আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেকি কাম কাজ কৰাৰ ক্ষেত্ৰত আৰু এইটোকে দেখা পাই আছে যে ভৱিষ্যত আকৌ আমাৰ ইউপিপিএল দল এই দলে চৰকাৰৰ অহাৰ পিছত যথেষ্টখিনি ৰাইজৰ কাম কৰিছে কথাটো গম পাই তেওঁলোকে মানে জ্ঞাত হৈ আজি বিপিএফ দলৰ ফালৰ পৰা যিসকল নেকি এটা সময়ৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত লেফ্ট হেণ্ড ৰাইট হেণ্ড তাৰপিছত থিংক টেংক হিচাপে কাম কৰি আহিছিলে আৰু তেওঁলোকে আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মানে কাম কৰাৰ আৰু ইউপিপিএল দলত তেওঁলোকে এই কাৰণে যোগদান কৰিছে এতিয়া চন্দন ব্ৰহ্ম খাম্পা বৰগোহাঁই হিতেশ বসুমতাৰী আৰু লগতে বিভিন্ন মানে কৰ্মকৰ্তাসকলে ইউপিপিএল দলত মানে যোগদান কৰিছে আমি কেতিয়াবা সোশ্যাল মিডিয়াত আমি দেখিবলৈ পাওঁ আমি ইলেক্ট্ৰনিক মিডিয়াবিলাকত আমি দেখিবলৈ পাওঁ যে চন্দন ব্ৰহ্ম ডাঙৰীয়া লগতে খাম্পা বৰগোহাঁই ডাঙৰীয়া তেওঁলোকক বোলে ইউপিপিএল দলত মানে CID হিচাপে পঠাই দিছে কেতিয়াবা এজেণ্ট বুলি মানে পঠাই দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তো এই ক্ষেত্ৰত মই এই কথাটোকে কম তাৰমানে নিজেও তাৰমানে আহি আছে নেকি ইউপিপিএলত তাত এটা কুৱেশ্যন মানে দেখা যায় তাৰমানে আগতীয়াকৈ তেওঁলোকক পঠাই দিয়া মানে মেছেঞ্জাৰ পঠাই দিয়া তাৰমানে ইউপিপিএল দলটো তেওঁৰ কাৰণে যদি স্পেচ যদি দিয়ে তেতিয়াহ'লে নিশ্চয় হাগ্ৰামা মহিলাৰী তেওঁ প্ৰস্তুত হৈ আছে নেকি ভিতৰত যে ইউপিপিএল দলত যোগদান কৰিবৰ কাৰণে তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি বিপিএফ এৰি ইউপিপিএল দলত যদি যোগদান কৰে 2026 চনত আমাৰ MLA ইলেকশ্যনটো হ'বলৈ গৈ আছে আৰু MLA ইলেকশ্যনত আমাৰ ইউপিপিএল চৰকাৰ নিশ্চয় তেওঁক এটা ভাল কি কয় সমষ্টিত তেওঁক MLA সিটটো দি দিব আৰু সেইখিনি সময়ত আমাৰ বিটিআৰৰ মুৰব্বী আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই যেহেতু চৰকাৰ আমাৰে থাকিব যেহেতু আমি পাৰ্ট অফ দ্য NDA আৰু সেইখিনি সময়ত যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি ইউপিপিএল দলত তেওঁ যোগদান কৰে আৰু যোগদান কৰাৰ পিছত তেওঁক MLA একটা সিট ভাল সিট য'ত নেকি তেওঁ আৰামছে জিকি যাব পাৰে এই সিটখন জিকি যোৱাৰ পিছত আজি তাৰিখত আমি ইউপিপিএল দল আৰু নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ মুৰব্বী সকল যিসকল নেকি আমাৰ থিংক টেংক আছে এইফালে উৰ্খাওগৰা ডাঙৰীয়া ৰংগৰা ডাঙৰীয়া মাধৱ চেত্ৰী ৰাজু নাৰ্জাৰী আৰু বহুত ডাঙৰ মানে লিডাৰসকলে এনেকা এটা মানে চিন্তা কৰিব পাৰে যে আমাৰ অসমত এতিয়া ডেপুটি চিফ মিনিষ্টাৰৰ প্ৰয়োজনটো আছে এইটো কাৰণে বিটিআৰ অঞ্চল ফালৰ পৰা হাগ্ৰামা মহিলাৰী যদি আমাৰ ইউপিপিএলত যোগদান কৰি তেওঁ যদি নিৰ্বাচন খেলে
2026 চনত তেতিয়াহ'লে তেওঁৰ কাৰণে অসমত আমি ডেপুটি চিফ মিনিষ্টাৰৰ কাৰণে হাগ্ৰামা মহিলাৰীক আমি মই কৈছোঁ ফেৰেংগাক মই কৈছোঁ এই ফেৰেংগাই এনেকুৱা কোৱাৰ কোনো অধিকাৰেই নাই যিহেতু সি BTCৰ মানুহ নহয় সি ফৰেনাৰ হয় চাই থাকক চৰকাৰ আমাৰ আহি আছোঁ মই RTI কৰি পেলাই ফেৰেংগাক এই BTCৰ পৰা আউট কৰিম 2008 চনত আহা এই ফেৰেংগা আপুনি প্ৰাক্তন চিফ দেৱৰগাঁও সমষ্টিত আপোনাক তৈয়াৰ কৰিব বুলি কৈছে যদি UPPL যোগদান কৰে মই কৈছোঁ না তাৰ কথা কিবা মূল্য আছে হা এইবিলাক কথা বাদ দে বেলেগ পূৰ্বতে কিন্তু আপুনি বহুত কাম কৰা নাই বুলি কৈছে তেখেতে অভিযোগ আনিছে এটা বেলেগ কথা সোধকচোন কি আছে কি ক'ব আজি জইনিং হিচাপে আজি UPPL 5জন জইনিং কৰিছে বাছ আৰু আমাৰ আজি কি কয় এইটো মানাস চেৰপাং ইয়ত ওমেন আৰু BSC হিচাপে ৱৰ্কশ্বপ পাতিছোঁ আৰু যিটো পাৰ্টিচিপেণ্ট খুব ভাল ইয়দৰ বা ওমেনৰ বা BSCৰ যিবিলাক প্ৰেজেঞ্চ আজি এই মিটিঙত খুব ভাল পৰিৱেশ আৰু মানাস চেৰপাং জিকিব এইবাৰ অকল মানাস চেৰপাং নহয় এই কি বুলি কয় থুৰিবাৰীও জিকিব চুবাইজাৰো জিকিব তিনিটাও এইবাৰ চুইপ মাৰিব বিজনী জিলাত আৰু চৰকাৰ আমাৰ আহি আছে চৰকাৰ অহাৰ পিছত আমি কি কাম কৰিম এইবিলাক কথাটোহে আমি জনাই আছোঁ মিনিমাম 25টা BPF দলে পাব আৰু BJPয়ে আজিৰ দিনত 15টা পাই আছোঁ BJPয়ে UPPL 0 গোটেই BTCত যিটো পাৰ্টিৰ পজিশ্যন BPFয়ে 1 নম্বৰত আছে এইটো চবেই জানে আৰু নেক্সটত BJPৰ পজিশ্যন আছে 3 নম্বৰত UPPLৰ পজিশ্যন আৰু BPFয়ে আজিৰ দিনত 25টা তলত নাপায় আৰু BJPও আজিৰ দিনত 10টাৰ ওপৰত পাই আছে UPPL 0 বাইচান্স লাখ থাকিলে একটা জিকিব পাৰে কোনবা কিন্তু সেইটো চন্দন মহম্মদ কোৱা মতে আপোনাৰ একাউণ্টৰ কাৰণে BPF দলৰ এই অৱস্থা হৈছে এইবিলাক কৈ লাভ নাই কোনবা চন্দন খাম্পাৰ কথাত নুসুধিব মোক বেলেগ যদি কিবা কথা আছে সোধক মই কম নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা নিৰ্বাচন বিৰাট ভাল চলো